হেল্ল' গাইছ, আজি আমি কাৰ্বি আংলঙৰ দিশে গতি কৰি আছোঁ। তো অলপ ফুৰি আহোঁ কাৰ্বি আংলং ফালে। কাৰ্বি আংলঙৰ অলপ জাগা চাই আহোঁ কেনেকুৱা। তো ব'লক আপোনালোকেও। এতিয়া আমি এইখিনি বৰঘাট পাইছোঁ। বৰঘাটৰ যোনটো মেইন চক হয়, ইয়াৰ পৰা যোনটো গুৱাহাটী ৰোড, ননৈ ৰোড ইফালে সেইখিনি পালোহি। এতিয়া আমি ননৈ হাইৱে' দিশে গতি কৰিছোঁ, যোনটো ৰোডেদি ননৈ যোৱা হয়, কাৰণ ইফালেদিয়ে কাৰ্বি আংলং যোৱা হয়। আমি এতিয়া গতি কৰি গৈ আছোঁ। এতিয়া ননৈ পাৰ হৈছোঁ বৰ্তমান। আমাৰ লগত আপোনালোকে পিছফালে দেখিছে দুজন বৰ্তা আৰু এজন দাদা, আৰু যিজন গাড়ী চলাই আছে সেইজনো দাদা হয় আমাৰ। আমি কেইজনে গৈছোঁ। আপোনালোকে হয়তো দেখিছে আমাৰ আগত এখন ৱেগনাৰ গৈ আছে, নিউ মডেলৰ যোনটো ৱেগনাৰ, এইখনো আমাৰ লগতে গৈ আছে। বৰ্তমান আমি মানে দুখন গাড়ী গৈছোঁ, আমাৰ ঘৰৰ মানুহখিনিয়ে গৈছোঁ আৰু দেখিছে। তো সিহঁতে আগে আগে গৈ আছে, আমি পিছে পিছে গৈ আছোঁ। আমাৰখন হৈছে অল্ট', নিউ অল্ট' আৰু নতুন অল্ট'ত একদম ঘূৰিবলৈ গৈছোঁ। দেখিছে পাহাৰবোৰ পালোহি, পাহাৰবোৰৰ ওচৰ প্ৰায় চাপিয়ে গ'লোঁ। পাহাৰবোৰ দেখাৰ লগে লগে মানে মনবোৰ এনেকৈ লাগি যায় সোমায়ে গ'লোঁ আৰু কাৰ্বি আংলঙৰ ডিষ্ট্ৰিক্ট। বাৰু আমাৰ নগাঁও ডিষ্ট্ৰিক্টত, নগাঁৱতো আছে, আমি বৰ্তমান নগাঁও জিলাতে আছোঁ বাৰু। এতিয়াও নগাঁও জিলাৰে পাহাৰ হয়, হ'লেও এনে লাগে যেন মানে আৰু সিফালে ডিষ্ট্ৰিক্টত সোমায়ে গ'লোঁ কাৰ্বি আংলং ফালে। আমি পাহাৰবিলাক চুলোৱে দেখিছে, পাহাৰ চাহাৰ পাই গৈছোঁ। পাহাৰীয়া এলেকা পোৱাৰ লগে লগে এনে লাগে যেন পায়ে গ'লোঁ আৰু। তো আপোনালোকে চাই গৈ থাকক, মই কৰি গৈ আছোঁ। ৱাও, কি ধুনীয়া সৌন্দৰ্য! পাহাৰ, ডাৱৰ, নীলা আকাশ, গছ গছনি, ৰাস্তা, মানে ইমান ধুনীয়া সৌন্দৰ্য। মই মানে নিজ চকুৰে চাই বহুত মানে ভালেই লাগিছে। আপোনালোকে বাৰু মোবাইলতে চাই থাকক। আমি এতিয়া বৰ্তমান টুল গেট পাইছোঁহি, দেখিছে? টুল গেটত বৰ্তমান দেখিছে ৰখিছোঁ। সৌন্দৰ্য চাওক আপোনালোকে, ইমান ধুনীয়া সৌন্দৰ্য, প্ৰাকৃতিক সৌন্দৰ্য। এইবোৰ মানে দেখিলে একদম মানে মন চন ভাল লাগি যায়। এতিয়া আকৌ টুল গেটত পইচা দিবলৈ আছেই, ইয়াতে কিমান সময় ৰখিব লাগে ঠিক নাই।
হা অঁ আপ ডাউন কিমান 115 কিমান এনে আজিৰ দিনটো থাকিব না আজি এদিন থাকি যাব আপ ডাউন 24 ঘণ্টা অহা যোৱা কৰা বোলে 115 টকা টিকেট অহা যোৱা কৰিব পাৰিব সেই টিকেটটো আপোনাৰ 24 ঘণ্টালৈকে থাকিব বোলে এতিয়া পইচা দিয়া হৈ গ'ল এতিয়া ফটাফট যাবহে লাগে আমাৰ আগৰ গাড়ীখন চাগে বহুত আগত পালেগৈ ইয়াতে আমি বহুত সময় ৰখা হ'ল তো আমি এতিয়া কাৰ্বি আলং যোৱা যোনটো ৰাস্তা সেইফালে আমি সোমালোঁ বৰ্তমান গ'লোঁ হাইৱেৰ পৰা এইফালে আমি সোমাই আহিলোঁ এতিয়া কাৰ্বি আলঙৰ দিশে কাৰ্বি আলঙৰ ৰাস্তাৰে এতিয়া গৈ আছোঁ দেখিছে আগফালে চাৰিওফালে পাহাৰ গছ গছনিও দেখিছে গছ গছনিৰে ভৰা আৰু অলপ সময় পিছতে দেখিছে আপোনালোকৰ সন্মুখত আমি লগ পালোঁ হাতী বাবা গণেশ বাবাক লগ পালোঁ এইখিনি ৰাস্তাটো আপোনালোকে চাব পাৰে অলপ কাজিৰঙাৰ নিচিনা লাগে দুয়োফালে ইমান ওখ গছ মানে অলপ জংঘলৰ নিচিনা একদম অলপ কাজিৰঙা নিচিনা লাগে হেৰিটো জেগাবিলাক কিন্তু কাজিৰঙা নহয় আৰু এনে লাগিছে মানে পুৰা একদম জংঘলৰ মাজত সোমাই গৈছোঁ নিজান মানে গাড়ী মটৰ এখন দুখন অহা যোৱা কৰি আছে জংঘল একদম গভীৰ জংঘল চাৰিওফালে জংঘলৰ মাজত সোমাই আহিছোঁ জংঘলৰ মাজত আমি ছাৰ্ভাইভ কৰিব আহিছোঁ জংঘলৰ আমি যেনিবা ঘূৰিব আহিছোঁ এনেও বাৰু জংঘলটো দেখিবলৈ ভালেই লাগিছে ইমান ধুনীয়া পৰিৱেশ ওখ আজিকালিনো এনেকুৱা গছ ক'ত আছে আমি এতিয়া কাৰ্বি আলং জিলাত সোমালোঁ বৰ্তমান এতিয়া কাৰ্বি আলং জিলাত গতি কৰি আছোঁ দেখিছে ইমান ধুনীয়া ৰাস্তা দেখিছে একদম চাফা একদম হয়তো নতুনকৈ বনাইছে নেকি আৰু আপোনালোকে দেখিছে এই পাহাৰটো আমাৰ সৈতে সমানে গতি কৰি আছে সমানে লগত গৈ আছে কিন্তু নাই যোৱা চাওক আমিহে গৈ আছোঁ পাহাৰটো বৰ্তমান ওচৰতে আছে যে সেইবাবে এনে লাগিছে যেন পাহাৰটো আমাৰ সৈতে গতি কৰি আছে তো এতিয়া এই কাৰ্বি আলং জিলাৰ পৰিৱেশটো চাওক পৰিৱেশ বৰ্তমান ধুনীয়া বতৰো ইমান ৰ'দাল নহয় যথেষ্টখিনি বৰ্তমান আমি এতিয়া গৈ আছোঁ আমি এতিয়া চাই আছোঁ কাৰ্বি আলং জিলাটো কিমান ধুনীয়া সুন্দৰ আপোনালোকে দেখিছে